হয়, আজি মাননীয় মুখ্যমন্ত্ৰী চিফ মিনিষ্টাৰ গুডউইল মিছন RIDF ফানৰ আজি শুক্লাই চাৰফাঙত 4টা ৰাস্তা আমি খুব উদ্বোধন কৰিলোঁ, আধাৰশিলা স্থাপন কৰিলোঁ। যেনেকৈ ৰামচাজাৰ পৰা 2 নম্বৰ মানে ৰৌমাৰীলৈ যোৱা, তাৰপিছত টেঙাজাৰ গাঁও চনাইজান চুবুৰী, তাৰপিছত আহিলোঁ আমি ঔবাৰী বৰচুপা লৈ যোৱা UT ৰোডৰ পৰা মানে CHRN ৰোডৰ পৰা ঔবাৰী বৰচুপালৈ যোৱা, তাৰপিছত UT ৰোডৰ পৰা পূব বাঙালীৰ পৰা ডাবুখিলালৈ যোৱা ৰাস্তা, এই 4টা ৰাস্তা আমি আধাৰশিলা স্থাপন কৰিছোঁ। কিমান মান টকাৰ এই ৰাস্তা? এইটো প্ৰত্যেকটো ৰাস্তা একোটি ক'ৰবাত কালভাৰ আছে, হিউম পাইপ আছে, তাত ৰাস্তাটো অলপমান ছুটি হৈছে। ফাৰ্ষ্ট ৰাস্তা যিটো আছিলে ৰামচাজাৰ টু 2 নম্বৰ ঔমাৰী, এইটো 1.01 মানে মিটাৰ মানে কি কয় কিলোমিটাৰ। তাৰপিছত 2টা তাতে মানে স্লেপ কালভাৰ আছে। তাৰপিছত নেক্সটটোত আছিলে 1250 মিটাৰ, তাত এটা হিউম পাইপ আছে। তাৰপিছত আছিলে এটা ঔবাৰীটো 1300 মিটাৰ, 1360 মিটাৰ। তাৰপিছত ফ'ৰ্থটো আছিলে 1150 মিটাৰ প্লাছ এটা স্লেপ কালভাৰ, এটা হিউম পাইপ। এই ধৰণে আছে, একোটিকৈ এটা আঁচনি মানে এছ'চিয়েট বুলি এই বাল্টিৰ পাৰত এটা ক্ৰাছাৰ খুব উদ্বোধন কৰিবৰ কাৰণে আমন্ত্ৰণ কৰিছিলে, হিচাপে আহিছোঁ। অনাৰ আমাৰ বিকাশ দাস, তেখেতে আমন্ত্ৰণ কৰা হিচাপে আহিছোঁ। আহি ভাল লাগিছে, ইয়াত ডাঙৰকৈ ক্ৰাছাৰ মেচিন বহাইছে, মানে দিনতে প্ৰায় 40 পৰা 50 ডাম্পাৰ ইয়াত মানে ষ্টন ক্ৰাছিং কৰিব পাৰিব। এইটো নিৰ্বাচনৰ আগে আগে এইটো আধাৰশিলা স্থাপন কৰা হ'ব। গড়েশ্বৰৰ পৰা তামোলপুৰলৈ যোৱা পথত পুঠিমাৰী নদীৰ ওপৰত 400 মিটাৰ দীৰ্ঘৰ মানে ৱৰ্ল্ড বেংকৰ পৰা এইটো অলৰেডি চেংচন হৈছে। তাৰপিছত নাওকাটাৰ পৰা নিজাগলৈ যোৱা পথত শুক্লাই নদীৰ ওপৰত 270 মিটাৰ, এইটো ৱৰ্ল্ড বেংকৰ পৰা অলৰেডি চেংচন হৈছে। কম দিনৰ ভিতৰত এইটো শুভাৰম্ভ কৰা হ'ব। ঠিক আছে।